হে গাইছ স্বাগতম টু জগন্নাথ ব্লগ। আৰু আজি বতৰটো চাক নাই 10টা বাজি গ'ল এতিয়ালৈকে নিয়ৰ পৰি আছে। বতৰ বাৰু যেনেকুৱাই নহওক কিন্তু আজিৰ এই দিনটো মানে মোৰ বাবে বহুত মূল্যৱান দিন কাৰণটো বাৰু পিছত কৈ আছোঁ, কিন্তু এতিয়া বলক এটা ঠাইত যাওঁ। গাইছ আহি পালোঁ আমি সেই ঠাইখনত আৰু ইয়াত এইবাৰ 513তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হ'ব। তো তাৰ বাবে ইয়াত পেণ্ডেল চেণ্ডেল বনোৱা হৈ গ'ল আৰু এইফালে কিবা কিবি কাম চলি আছে আৰু সেইফালে আমাৰ গেটটো বনাই আছে, চাওক গেট, আৰু ইয়াত ফ্লেগ উদ্বোধন কৰা হ'ব। তো আহিব আপোনালোকে ইয়াত, ময়ো আহিম। তো ঘৰত যাওঁ এতিয়া। তো চালোঁ ইয়াত পেণ্ডেল চেণ্ডেল বনোৱা হৈ আছে। ইয়াতে মানে গাইছ 513তম নহয় জানো, 513তম জন্ম বাৰ্ষিকী উদযাপন কৰা হ'ব। তো সেইবাবে আমি ইয়াতে আহিছিলোঁ, কিছু মতলব অনুষ্ঠান হ'ব ন, সেইকাৰণে ইয়াতে মতলব জয় শ্ৰীৰাম হ'ব। এতিয়া ঘৰত যাওঁ আৰু। তো এইফালে শুভজিত আৰু এইফালে মই। টাটা। আৰু ভিডিঅ'টো আৰম্ভণিৰ আগত যে আপোনালোকক মই কৈছিলোঁ যে আজিৰ এই দিনটো মোৰ বাবে বহুত মূল্যৱান, আৰু মূল্যৱান হোৱাৰ কাৰণ হ'ল আজি মোৰ জন্মদিনটো। পোনপ্ৰথমতে সকলোৱে মোৰ সেৱা গ্ৰহণ কৰিব আৰু সকলোৱে মোক আশীৰ্বাদ কৰক যে আজিৰ এই দিনটোৰ দৰে যেন আহি থকা প্ৰতিটো দিন যেন এনেদৰে হাঁহি ধেমালিৰে আপোনালোকৰ লগত পাৰ কৰিব পাৰোঁ। আৰু জন্মদিন উপলক্ষে মোক কিছুমান গিফ্ট দিছে, তো আহক গিফ্টবোৰ চাওঁ। গাইছ আজি আমাৰ যোগানন্দৰ বাৰ্থডে। তো যোগানন্দক আজি কিবা এটা দিব লাগে বাৰ্থডে হিচাপে। আমি আৰু কি দিম, আমি নিবনুৱা, মতলব একো কাম দাম নাই, পইচা কৰি নাই, গৰীব মানুহ আমি। তো কিবা এটা আমি মানে এটা চেষ্টা কৰিলোঁ দিবৰ কাৰণে। তো আহক যোগানন্দক দিওঁ আৰু কিবা এটা মতলব হেৰি কৰোঁ, মতলব তাৰ ৰিয়েকশ্যনটো চাওঁ। দে যোগানন্দ দিলে আপোনাৰ জিন্দগী আনবক্সিং কৰ তেৰা গিফ্ট। ইচিবুম গিফ্ট নেকি এইটো? ইচিবুম গিফ্ট লিখা আছে এইটো, পঢ়ক চাওক। ইচিবুম লিখা আছে, জগ্গুপাৰা ইচিবুম। জগ্গুপাৰা ইচিবুম লিখি দিছে। ভালকে দেখক কি লিখা আছে। এইটো জগ্গুপাৰা ইচিবুম, এইটো মানে মোৰ জন্মদিন। তো এইটো আনবক্সিং কৰিম নেকি? আনবক্সিং কৰক। এই কি লগাইছে এইবিলাক, ইমান লগাব নাপায় না। গাইছ হেয়াৰ কাটাৰ মেচিন, হেয়াৰ কাটৰ মেচিন এটা পিকচাৰটো ওলাইছে। এতিয়া ভিতৰত বা কি আছে, খুলিলেহে গম পাম। গজব বেজতি হে। কি ওলালে এইটো? স্পেশাল বার্থডে গিফট গাইস। গাইছ এটা গিফট খুলিলো, ইয়াৰ পৰা কিবা আৰু এটা স্পেশাল গিফট আমি যোগানন্দক দিব ওলাইছো। এইবিলাক ওলাইছে ইয়াৰ পৰা, কিন্তু ইয়াৰ আৰু এটা গিফট আহিছে মোৰ বাবে। কিন্তু ইয়াত বা কি আছে, কি আছে বে? তইহে জানো কি আছে। গেছ না গেছ কৰ কি আছে। আইডিয়া নাই, এইফালে হাক না। আইডিয়া নাই, তাই ভোডাফোন সিম ইউজ কৰে, সেইকাৰণে আইডিয়া নাই। কেমেৰা ইয়াত ধৰক, ইয়াত এইটো খুলিব লাগিব এতিয়া। আনবক্সিং গাইছ। আনবক্সিং একদম ইচিবুম আনবক্সিং গাইছ, পুৰা একদম মতলব চাই থাকক। ইয়াত পাতল লাগি আছে। পাতল দিগুনে। ওয়াও, কি এইটো? এইটো পেলা পেলা
এইবিলাক দিয়ে আৰু কি হ'ব আস্তে আস্তে নাহে নকৰিলে কিবা ওলাই আরে অলপমান মান মান দি থাক গোটেই খোল এ ৰঙা ৰঙা ওলাইছে কি আছে কি ধুনীয়া মাছ আমাৰ বহুত কষ্ট কৰি আছে বেটা কিবা এটা পোৱাৰ কাৰণে কাপ এটা দেখা পাইছো গাইছ কাপ এটা দেখা পালো এইটো ইফালে আবে ইফালে ধন দানন ধন কিবা এটা আছে কিবা এটা আছে পঢ় কি আছে পঢ় ভালকে পঢ় এইটো খোলাৰ লগে লগে এইটো ওলাল আৰু এইটো এতিয়া ইয়াত চাব লাগিব কি আছে কি লিখা আছে পঢ় ইয়াতে গাইছ চাব পাইছে কি লিখা আছে এতিয়া জগানন্দ এটা পঢ়িব এইটো কি কয় প্ৰথমত এইটো চাই লওক কি লিখা আছে গুগু তাৰপিছত হেপী বাৰ্থডে যুগ যুগ জিঅ' আৰু ইয়াত লিখা আছে ইছুবুম বাট ইছুবুম মানে কি মই নাজানো তো যোনে লিখিছে সেই জানে